নমস্কাৰ মই শিৱম আজি দুপৰীয়া টাইমত জালখন লৈ মই ওলালো পুখুৰীলে মানে মাছ কেইটামান ধৰিব লাগে আজি মই মাহীৰ ঘৰলৈ যাম তাৰ পিছত আৰু জালখন একেবাৰে মাৰি দিলো ধুনীয়াকৈ মাছ কেইটামান উঠিল আহিলে আৰু তাকে লৈ মই আহিলো ঘৰ আহি সন্ধিয়া টাইমত এইফালে বেগত কাপোৰ অলপ ভৰাই মই কাপোৰ অলপ পিন্ধি ললো মানে যিটোৱে ঠাণ্ডা নহয় এতিয়া যাব লাগিব পিঠা খোৱালে মানে মাহীহঁতৰ ঘৰলৈ ইফালে বাবুকো হেলমেট পিন্ধাই লৈছো তেনেকৈ আহি পালোহি পিঠা খোৱা আহি দোকান এখনতে ৰখি মিঠাই কেইটামান লৈ আহি পালোহি মাহীহঁতৰ ঘৰ আহি পাই দেখোন ধান মাৰি আছে মানে মই সেইটো কামৰ বাবে আহিছিলো আহি আৰু মই ৰখাই নাইকিয়া আৰু লাগি গৈছো আৰু ধান মাৰিবলৈ ইফালে ধান মাৰি হ'ল ইফালে এতিয়া বাবুৱে মই কথা পাতি আছো গা ধুম কেনেকে মানে গোটেই ধুলি গাটো ধুবই লাগিব তেনেকৈ আৰু ঠাণ্ডা হলেও গাটো ধুই ললো আৰু গাটো ধুই চাহ অকণ লৈছো মানে অহা সময়ৰ পৰা চাহ খোৱাই নাই কাম কৰি আছো আৰু চাহ অকণ লৈ দুইটাই জুইৰ ওচৰত বুঢ়া মানুহৰ অকণ বহি চাহ খাবলৈ লাগিলো চাহ অকণ খাব ভিতৰলৈ গৈ দেখোন এইফালে মাংস বনাই আছে আৰু তাৰপিছত ভাতো হ'ল ভাতকেইটা খাই শুয়ে থাকিল আজি হ'ল নেক্সট ডে ৰাতিপুৱা উঠিয়ে দুইটাই মুখখন ধুই চাহে লৈছো আৰু চাহ অকণ খাই ওলাই দিছো আৰু ঘৰলৈ তেনেকৈ আহি পালোহি চকীঘাট ব্ৰিজ আৰু এতিয়া ঘৰলৈ যাওঁ তোমালোকে ভিডিঅ'বোৰ চোৱা ছাবস্ক্ৰাইবহে নকৰা ছাবস্ক্ৰাইবটো কৰি যাবা বাই।